সপোনতো ভবা নাছিলো মোৰ কলেজৰ অধ্যাপিকাগৰাকী এদিন হ'বগৈ মোৰ জীৱন সংগী। গৌৰৱ অধ্যাপক আছিল যদিও মোৰ ক্ৰাছ আছিল। 4 বছৰ পূৰ্বে অধ্যাপক হিচাপে আহিছিল আমাৰ মহাবিদ্যালয়লৈ। প্ৰথম দেখাতে গৌৰৱ হৈ পৰিছিল মোৰ ক্ৰাছ। দুয়োৰে মাজত বিচাৰি পালো জীৱনৰ সুখবোৰ। সপোন লগা যেন এটি কাহিনী। 4 বছৰ পূৰ্বে আমাৰ মহাবিদ্যালয়লৈ অধ্যাপক হিচাপে আহিছিল গৌৰৱ। প্ৰথম দেখাতে গৌৰৱ হৈ পৰিছিল মোৰ বাবে ক্ৰাছ। এদিন চিনাকি হল দুয়োৰে মাজত। লাহে লাহে আৰম্ভ হল আমাৰ কথা বতৰাবোৰ। কেতিয়া আমাৰ ঘনিষ্ঠতাই প্ৰেমৰ ৰূপ পালে আমি গমকি নাপালো। দুয়োৰে মাজত বিচাৰি পালো জীৱনৰ সুখবোৰ। আমাৰ প্ৰেমক নতুন ঠিকনা দিয়াৰ বাবে আমি বিয়াৰ সিদ্ধান্ত ললো। কিন্তু এয়া আছিল মোৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। কিয়নো শিক্ষাগুৰুৰ লগতে বিয়া, সমাজে কি কব? মোৰ মা দেউতাক সন্মান কৰোৱাৰ পাছত আমাৰ বিয়া হৈছিল। এতিয়া আমাৰ বিয়াৰ 2 বছৰ সম্পূৰ্ণ হল। আজি ক্ৰাছক জীৱন সংগী হিচাপে পোৱাটো মোৰ বাবে সপোন যেনেই লাগে। সঁচাকৈ সময় জীৱনলৈ কাক কেতিয়া কি আনি দিয়ে ধৰিবকে নোৱাৰি। সপোনতো ভবা নাছিলো মোৰ কলেজৰ অধ্যাপিকাগৰাকী এদিন হ'বগৈ মোৰ জীৱন সংগী। গৌৰৱ অধ্যাপক আছিল যদিও মোৰ ক্ৰাছ আছিল। 4 বছৰ পূৰ্বে অধ্যাপক হিচাপে আহিছিল আমাৰ মহাবিদ্যালয়লৈ। প্ৰথম দেখাতে গৌৰৱ হৈ পৰিছিল মোৰ ক্ৰাছ। দুয়োৰে মাজত বিচাৰি পালো জীৱনৰ সুখবোৰ। সপোন লগা যেন এটি কাহিনী। 4 বছৰ পূৰ্বে আমাৰ মহাবিদ্যালয়লৈ অধ্যাপক হিচাপে আহিছিল গৌৰৱ। প্ৰথম দেখাতে গৌৰৱ হৈ পৰিছিল মোৰ বাবে ক্ৰাছ। এদিন চিনাকি হল দুয়োৰে মাজত। লাহে লাহে আৰম্ভ হল আমাৰ কথা বতৰাবোৰ। কেতিয়া আমাৰ ঘনিষ্ঠতাই প্ৰেমৰ ৰূপ পালে আমি গমকি নাপালো। দুয়োৰে মাজত বিচাৰি পালো জীৱনৰ সুখবোৰ। আমাৰ প্ৰেমক নতুন ঠিকনা দিয়াৰ বাবে আমি বিয়াৰ সিদ্ধান্ত ললো। কিন্তু এয়া আছিল মোৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। কিয়নো শিক্ষাগুৰুৰ লগতে বিয়া, সমাজে কি কব? মোৰ মা দেউতাক সন্মান কৰোৱাৰ পাছত আমাৰ বিয়া হৈছিল। এতিয়া আমাৰ বিয়াৰ 2 বছৰ সম্পূৰ্ণ হল। আজি ক্ৰাছক জীৱন সংগী হিচাপে পোৱাটো মোৰ বাবে সপোন যেনেই লাগে। সঁচাকৈ সময় জীৱনলৈ কাক কেতিয়া কি আনি দিয়ে ধৰিবকে নোৱাৰি।